নমস্কাৰ, আমি আছোঁ নেপালী মন্দিৰ গুৱাহাটী। তো আমি দেখাব পাৰি আছোঁ এজন মানুহ দেখিছেনে কেনেকৈ খোজকাঢ়ি আছে। তেখেতৰ অৱস্থা আপোনালোকে দেখাই পাইছে। এইটো বস্তু মই আপোনাৰ মেডিকেলৰ পৰা আহিছোঁ আগষ্টৰ 16 তাৰিখ। কি হৈছিল আপোনালোকৰ? মোৰ এইটো পইণ্টত এক্সিডেণ্ট হৈছিলে। হা? ট্ৰেইনতে কাটা গৈছিলে। কাটা গৈছিলে। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত আছে এতিয়া ককাই আছে, সৰু ভাই আছে। আপুনি ইয়াতে আছে আৰু? অঁ অঁ। খোৱা বোৱা? খোৱা বোৱা কোনোবা দিলে খাওঁ, নহ'লে কেতিয়াবা নিজে যদি 10-20 টকা কোনোবা দিয়ে এইটো কিনি আনি খাব লাগে। কিনি আনি খাব লাগে। পানীটো খেলকচোন আকৌ। খুৱাই দিওঁ। পানীটো খাওক। আপোনাৰ এতিয়া ইয়াত থকা কিমান দিন হৈছে? ৰাতিপুৱা কেইটা বজাত আহে? মই গোটেই ৰাতি ইয়াতে থাকোঁ। গোটেই ৰাতি ইয়াতে থাকে? ৰাতি ইয়াতে শুৱে? অঁ। আৰু বৰষুণ পৰিলে? বৰষুণ পৰিলে প্লাষ্টিক এটা আছে, এইটো দি পেলাই ঢাকি ৰাখোঁ। আপোনাক কোনো মানুহ এনেকৈ আহি সাহায্য কৰিছেনে? নাই। আজিলৈ কৰা নাই? নাই। আপুনি কিবা ক'ব বিচাৰেনে? মই একো কোৱা নাই, মোক বুজিলে মই ক'ম। আজিলৈ কোনো সোধা নাই? কোনোবা সোধা নাই। আপুনি এইখিনি জেগাত সদায় ৰাতি শুৱে? অঁ। কোনোবাই খোৱা দিলে খায়? অঁ, কোনোবা খোৱা কেতিয়াবা মোৰ লগত পইচা থাকিলে মই কিনি আনো। মই এইটোৱে ক'ব বিচাৰোঁ, এইজন মানুহ পণ্টল বজাৰত এই অৱস্থাত আজি 4 বছৰ এনেকৈ আছে। ইয়াতে খোৱা বোৱা কৰে আৰু ইয়াতে থাকে। কোনোবাই যদি খাবলৈ দিয়ে তেখেতে খায়, আৰু কোনোবাই যদি খাবলৈ নিদিয়ে তেন্তে নাখায়। বৰষুণ পৰিলে তেখেতে কৈছে তাৰ বেগত ত্ৰিপাল এটা আছে, ত্ৰিপালটো গাত লৈ পিনে শুই থাকে। তো দেখি কিনে সঁচাই বেয়া লগা কথা। আৰু আমি এইখিনি দি সদায় অহা যোৱা কৰোঁ পণ্টল বজাৰ দি। তো চবেই যিমান যি পাৰে মানুহজনক সহায় কৰিব। 10-20 টকা দি পিনে মানুহজনক যদি ভাত খুৱাই দিব পাৰে, সেইতকৈ ডাঙৰ কথা একো নাই। মোৰ তৰফৰ পৰা এইটো আপোনাৰ থাকিল। ঠিক আছে? আপুনি সদায় ভালকৈ থাকিব। মই আশা কৰোঁ যে চবেই আহক আপোনাৰ ওচৰলৈ। আহিব লাগে। এইজন মানুহ পণ্টল বজাৰৰ ওচৰতে আছে আৰু তেখেতৰ ওচৰলৈ আজিলৈ কোনো মানুহে অহা নাই। আপোনাক মই এটা ধন্যবাদ জনাই আছোঁ। আপুনি মোক এটা চলিবৰ কাৰণে এটা গাড়ী এটা কৰি দিলে ভাল হ'ব। মই গাড়ী আনি দিম।